আপোনালোকে গম নাপায় মানে আমাৰ ঘৰত মানে পিঠা মানে বনায় তিল পিঠা ইমানডালমানকৈ বনায়। ইমানডাল বনোৱা মানে কাৰণটো আপোনালোকে গম পালে আচৰিত হ'ব। ইমানডালকৈ যদি পিঠাডাল বনায় তেতিয়া এটা পিঠা খাই দিলে মানে আৰু খাবলৈ মন নাযায় আৰু ইমানখন পিঠা বনাইনো কিডাল মানে ভেলু আছে। এডাল মানে 10টামান খাবই লাগে এনেকুৱা পিঠা। সেইকাৰণে ইমানডালমানকৈ পিঠা বনাব লাগে আৰু সেইডালকৈ খাই আৰু মানে পেট ভৰি যোৱাকৈ আৰু খাবলৈ মন নোযোৱাকৈ বনাব লাগে আৰু তেনেকৈ অকণি পিঠা বনায় আৰু মগজটো জ্বলি যায় আৰু আপোনালোকে গম নাপায় চাগে। সেই মই যিখন গাঁৱত মানে বাস কৰি আছোঁ মানে সেইখন গাঁৱৰ ৰাস্তাটো মানে এতিয়া একদম পকা আহিছে মানে বিৰাট ডাঙৰ আহিছে। মানে মই কলেজ গৈও ভাল পাম আৰু আপোনালোকে ৰাস্তাটো চাব নেকি অকণমান? চাব, ৰাস্তাটো বহুত ভাল মানে আপোনালোকে আহিব মানে গাড়ী চাড়ীবিলাক আহিবলৈ অকণমান মন নকৰে মানে এইবাৰ পৰা আহিব পাৰিব আৰু আহিব আপোনালোক দেই অকণমান ৰাস্তাটো চাওঁ ব'লক। অকল ভিডিঅ'টো অকল লাইক কমেণ্ট কৰিলে নহ'ব, অকণমান শ্বেয়াৰ কৰি দিব আকৌ দেই। আৰু মই এই ভিডিঅ'বিলাক যে বনাই আছোঁ সম্পূৰ্ণ আপোনালোকৰ সহায়ৰ বাবে বনাই আছোঁ আৰু কোনে যাতে বেলেগ ভাবি নল'ব আকৌ দেই। বেলেগ ভাবি ল'লে মানে মই বৰ কষ্ট পাম, বৰ কষ্ট পাম। মই যে কৈছিলোঁ যে আমাৰ ঘৰত যে এই ভাল গাখীৰ ওলাই বুলি যে গম পাইছে যে ল'ৰাকেইটা যে চাহ খাব আহিছিলে এইকেইটা গোটেই গাঁওখনত ঘূৰি ফুৰে খাবলৈ। কৈ দিছোঁ আৰু সিহঁতে মানে অকণমান লাজো পাইছে আৰু লাজ পাইছে যে কি কৰিবা, সঁচা কথা যে মানে একো কৰিব পৰা নাই আৰু একো কৰিবও নোৱাৰে। মই মানে কাজিয়ালৈকে মানুহৰ লগত বিৰাট ভাল পাওঁ। নহয় এনেই ধেমালি কৈছোঁ দেই, কাজিয়ালৈকে একদম বেয়া পাওঁ। মানে চবৰ লগতে হাঁহি ধেমালি কৰি থাকিব বিচাৰোঁ। সৰুৰ লগত সৰু মানে ডাঙৰ লগত ডাঙৰ এনেকৈ চলিম আৰু মানে এনেকৈ চলিব লাগিব ন। মই যে সিহঁততকৈ যদি ডাঙৰ হৈ যাব লেবেল দি কথা চথা নাপাতোঁ সেইটো বেয়া পাব ন। সেইকাৰণে সৰুৰ লগত সৰু হ'ব লাগিব, ডাঙৰ লগত ডাঙৰ হ'ব লাগিব, তেতিয়া জীৱনটো সুখৰ হ'ব। এই ল'ৰাটা চৰি আছে মানে কি হিংসা কৰিম মানে ভিডিঅ' চিডিঅ' বনালে মানে ফেমাছ হৈ যাম বুলি। এইবোৰ হিংসা কৰি কৰাবোৰকে কৰি থাকক ন। মই আগবাঢ়ি যাব লাগিব তাৰ মাজতে। মানে এই গাঁৱত চবেই জেতুকা আনিছে লগাবলৈ, আমাৰ ঘৰত জেতুকা নাই। তাকে ভাবিছোঁ ৰাতি কাৰোবাৰ ঘৰত মানে হেৰি কৰি দিওঁ নেকি। ভয়ো লাগে অকণমান, এইবোৰ বেয়া কথা দেই, চুৰ নকৰিব। মই আৰু ৰাতিলৈ চাওঁ আৰু কি কৰোঁ, যদি সুবিধা পাওঁ অকণমান আনিম আৰু। আপোনালোকক যে মই চিনাকি কৰাই দিছিলোঁ সেই গৰুজনীৰ কথা, 1 লিটাৰ গাখীৰ দিয়া গৰুজনীৰ কথা। কালি তাইক মই ক'লোঁ তোমাক মই ভালদৰে কাইলৈ গা ধুৱাম আৰু গাত মাহ হালধি ঘঁহিম এনেকৈ আৰু ভালদৰে বস্তু খুৱাম, গাত বেঙেনা মাৰিম, জাতিলাও মাৰিম এনেকৈ কৈছোঁ মানে। তাৰপাছত কোৱাৰ পাছত তাই মোলৈ চাই বহুত টাইম ৰৈ আছে। ৰৈ থাকোঁতে মই ক'লোঁ তই যেতিয়া মোক কালিলৈ যদি 1.5 লিটাৰ গাখীৰ দিয় তোক মই যি লাগে তাকে খুৱাম। তাই বহুত টাইম মোলৈ মানে চাই আছে। মই মানে নিজকে অকণমান অনুমান কৰিব পাৰিছোঁ আৰু তাই মানে মোৰ কথাখিনি শুনি ভাবি আছে। ভবামতে সেইমতে মানে ৰাতিপুৱালৈ গাখীৰ পূৰা 1.5 লিটাৰ গাখীৰ দিছে। আৰে মনটো এনেকুৱা ভাল লাগিছে ন, 1.5 লিটাৰ গাখীৰ দিছে, আচৰিত কথা। আনকালে মানে 1 লিটাৰ দিয়ে তাৰ ওপৰত নিদিয়ে মানে, কেতিয়াবা 1 লিটাৰটো কমকৈ দিয়ে, কালি 1.5 লিটাৰ ওপৰত দিছে। গাখীৰ 1.5 লিটাৰ দিয়াৰ বাবে খুব ভাল লাগিছে। মানে কি মোৰ বন্ধুবিলাক আহিব, সিহঁতক গাখীৰ চাহ ভালদৰে খুৱাব পাৰিম, লোকেল গাখীৰ চাহ। এনেদৰে ভাল লাগিব আৰু ন। আপোনালোকো আহিব যদি গাখীৰ চাহ খাব বিচাৰে। মানে আমাৰ যিজনী গৰু মানে বহুত ভাল গাখীৰ দিয়ে। বেলেগ গৰুতকৈ গাখীৰটো অলপ বেলেগ মানে গাখীৰটো মানে বহুত হেভি হয় মানে। কি বুজাম আপোনালোকক, আহিব গাখীৰ চাহ খাব। আপোনালোকক কথা এটা কওঁ, কাকো নক'ব দেই। মানে কি কালি লগৰটোৰ ঘৰত মানে বিহু খাব মাতিলে, বিহু খাব গ'লোঁ আৰু 10 মিনিটমান বহি আছোঁ মই সিহঁতৰ ৰুমতে। তাৰপাছত মানে মাকে চাহ দিছে, চাহত মানে পিঠা 2টা মানে বিস্কুট 2টা দিছে আৰু এই 2টা বস্তু দিয়ে নেকি। ঘৰত হ'লে মানে এগাল খাই দিওঁ মানে ধমকি চমকি দি হ'লেও মানে অলপ মানে হেৰি কৰি মানে তাৰমানে 2টা পিঠা 2টা বিস্কুট দিছে মানে মোৰ মাথাটো জ্বলি গৈছে। এতিয়া যি নাই খাই দিছোঁ আলহী ঘৰত ন, নিজৰ ঘৰলৈও মানে অকণমান যেনে দম চম দি এগাল খাই দিব পাৰোঁ আৰু লোকৰ ঘৰততো খাব নোৱাৰোঁ মানে খাই দিলোঁ আৰু। সেইকাৰণে আপোনালোকে যদি বিহু খাবলৈ মাতে মোক কিন্তু সৰহকৈ পিঠা দিব দেই। মই মানে এটা পিঠা বিৰাট বেয়া পাওঁ আৰু আমাৰ ঘৰলৈ আহিবা, আমাৰ ঘৰত সৰহকৈ খুৱাম আৰু 1.5 লিটাৰ গাখীৰ থৈ দিছোঁ আপোনালোকক খুৱাবৰ বাবে। আপোনালোকে বেয়া নাপাব দেই, অকণমান অকণমান খাই ল'লোঁ মানে। মই যে আপোনালোকক যে কৈছিলোঁ মই যে বহুত দামী কাপোৰ পিন্ধোঁ, একেবাৰে মই সস্তীয়া কাপোৰহে পিন্ধোঁ মানে অকণমান মানুহৰ আগত লেবেল মাৰিবলৈ যে। সেইকাৰণে আপোনালোকক ক'লোঁ আৰু মই বহুত দামী কাপোৰ পিন্ধোঁ, কিন্তু আপোনালোকে কাৰো আগত নক'ব দেই মই একেবাৰে কম দামী কাপোৰ পিন্ধোঁ। মানে আকৌ মানুহৰ আগত অকণমান লেবেল মাৰিবলৈ কাৰণেহে কৈছিলোঁ মানে বহুত দামী কাপোৰ পিন্ধোঁ বুলি। আপোনালোকে কাৰো আগত নক'ব, আপোনাৰ মোৰ নিজৰ মানুহ ন, আপোনালোকে মৰম চেনেহ কৰিছে। আপোনালোকতনো কি ক'ম আৰু কান্দো লাগি আছে আৰু। বতৰ যিহে মানে প্ৰতিকূল বতৰ, ইমান দীঘল বৰষুণখন দি আছে। নাচিব যাম বুলি ভাবিছোঁ, এইটো নাচিব যাবই পৰা নাই। কি কৰোঁ ভাবিয়ে আছোঁ, বিছনাটোতে সোমাই মোবাইলত হেৰি চাই থাকোঁ নেকি, মানে কি ফকতীয়া চিনেমা।
ভাবি আছোঁ তাকে বিহু মাৰিবলৈও ইমান মনটো একদম উদ্বাউল দি আছে মানে এইডাল মানে দীঘলডাল যে আহি আছে একদম ওলাই যাবই পৰা নাই কি ক'ম আৰু যদি ভিডিঅ'টো অকণমান ভাল পাইছে লাইক কমেণ্ট কৰিব। গোপন কথা এটা ক'বলগীয়া আছিলে মানে কোনে নকওঁ ভাবিছোঁ আৰু ক'লে মানে অকণমান লাজো পাম কৈ দিছোঁ আৰু এইবিলাক কথা লুকুৱাই থোৱা কথা নহয় পাছত বেলেগলৈ যদি বাগৰি যায় কি হ'ব। সেইদিনা যে মই ৰাস্তাতে গৈ থাকোঁতে যে ছোৱালীবিলাক যে জোকাইছিলোঁ ধুনু ধুনু ছোৱালীবিলাক আপোনালোকক দেখাইছিলোঁ এই ধুনু ধুনু ছোৱালী এজনীৰ পৰা মানে মই নাম্বাৰটো বিচাৰিছিলোঁ নাম্বাৰটো বিচাৰোঁতে মানে ঠাচকৈ সেই মানে এই গালখনতে একদম 2 থাপৰমান চেণ্ডেলে চৰ দি দিলে ন এই আপোনালোকে দেখিছে ন গালখন এইখন গালে মিলা নাই এখন গাল হৈ আছে মানে একদম বিষত মানে এতিয়া একদম মই এসপ্তাহমান হৈ গ'ল ভাল পোৱাই নাই মানে কি লগালে ভাল হ'ব আপোনালোকে ক'বচোন নহ'লে মোৰ অৱস্থা বেয়া হৈ যাব মোৰ অৱস্থা বেয়া হ'লে আপোনালোকে কোনে এনেকৈ দৰে হওঁ ভিডিঅ' বনায় ক'বচোন দেই ছোৱালী চৰ খাম নে বেলেগৰ আগত নক'ব আপোনালোকৰ আগত